মনে মনে থাক বাচা মনে মনে থাক টেপ টেপকে নাম টিভি ঘুচে ভাঙি নাক বাচা মনে মনে থাক অ মই জকে নাযাওঁ তকে নাযাওঁ তোক কেহা লাগে কতো মই যাবা নোৱাৰো যা আগে আগে মনে মনে থাক ঐ ঘৰত ঘুমে থাক হাও হৈছি যে মেক চকলাই দেউতাৰ গালি দিও গান বানাই দিলো হৌ ৰ কিবা খাওঁ খাওঁ লাগিছিলে কি খাওঁনো দেউতাক পইচাৰ কথা ক'লে দিব না দিবেন নহয় তেতিয়া একবাৰ দিছে আন নেদে এটা কামে কৰোঁ মাইকে অলপ আদত ধৰোঁ কিবা কৈ হ'লেও খাব লাগিব না অ মায়ে অ মাই শুনছে কি কিছে কেটা বাৰেছা হাও হৈছি যে কিনকে উঠে দেখুৱাই কিনো কিছেনো দেবচোন হে এটা কথা আমাৰ গাঁৱত যি চেপ্তা আছে সি মোক কি কৈছে জানা কি কৈছেনো ৰকাউৰা তই কিনকে উঠা মই বোলে মস্ত খিনিছো হয়নে খিনিছে তোক কোনি কলাহে এতিয়া দেখো ক'লোৱে চেপ্তা কা বুলি সিয়ে কৈছি সি মোক কি কৈছে জানা তোক মায়েৰে আকৌ খাবা নেদে নেকি ধুনু সেনকে কৈছি বাচা কেনাই দেখা হৈছে তক কিয় আকৌ খাবা নেদে সেনকে কৈছি তই কি কৈছে মই কি ক'ম নেদে বুলি কৈছো হাতিয়া কৈছে তোক আমি আকৌ খাব নেদাও নেকি দেয়া মানে দেয়া কিন্তু নেদা নহয় না তাৰ মানে কি নেদাও নহয় ইচ্ছা চাবি তাক ৰাতিপুৱা উঠাৰ লগে লগে বোলে গাখীৰ খাবা দে কল খাবা দে ডিমে খাবা দে আৰু এখনিমান সময়ত তাক কিবা দোকানৰ বস্তু খাবা দে অন্ধটো মোক নেদা সেইকাৰণে নেদা বুলি কৈছো হাতে ৰ মই তাত ডিমে হৈ দা ৰ খাবি ৰ হে ৰ ডিমে হবা নাংগে ৰ কেৱা জানাংগে ডিমে তাক ৰাতিপুৱাই খাবা দে মোৰ ৰাতিপুৱাই খাম দে এতিয়া যি তাক দোকানৰ বস্তু খাবা দে তাকে মোকো খাবা নাথাকে তাকে কৈছো নেদা যদিও কথা নাই দেচোন খিনি যাই থাকি মোৰ কি হ'ব তে ৰাতিটোৰ তাৰে পইচা লৈ কিবা খাবি ৰ হে মায়ে হে ৰচো ৰ আৰু কি হ'লে নাখা নেকি হে নহয় ৰ খাম ৰ তোক নাখাওঁ বুলি কোনি ক'লা আগে এটা কথা কৈছো মই সঁচাকে খিনিছো না খিনিছে দে কেনে খিনাবি বহুত খিনিছে সেই চাওঁ তেতিয়াহ'লে দেউতাক কওঁতে দেউতা নাম নিলাক মোক ধমকি মাত দিছি মই তেতিয়া বাছা দেউতাক ক'লো বোলে দেউতা মই খিনিছোৱে কিবা খাওঁ দে মোক বাছা আকৌ খাবা নিদিলে সেদালে সেনাই দে সেদালে কিবা জানে নেকি পইচা কেইটা ভোকত বান্ধিলে যাব নেকি সেনাই যে কৰে মই আনি দিছো ৰ কি খাবি ৰ যা মাই যা লয়া আদাত দলি মাই দিব ফটাকতে ফুটি যায় কেনাই মোৰো যি মুখখন হৈছে আৰু খাওঁ কৰিয়ে থাকে এইবাৰ মই তোক কৰ মনে মনে থাক মনে মনে থাক অলকান্তে পইচা দি নলি ভাঙব নাক বাচা মনে মনে থাক দেউতাই দি অলকান্তে দি কি জেগাতে বহি আছা মইতো ঘৰত বিচাৰি গৈছিলো তই ইয়াতে আছা কিয় বিচাৰি গৈছিলে সেই তাৰ মানে কি জানা না তই এতিয়া আমাৰ গাঁওখনত এটা বস্তু চাব খুজিছিলো পিছত তোক মই লগ নাপাই আকলাই চাইলো কি চাব গৈছিলি তই সিদিনা কৈছিলি না তই বোলে বিয়া কৰা এবাৰ না কৈছিলি না কৈছিলো তাতে কি হলাই তই বোলে বেলেগত কইনা চাব গ'লে তোক কোনে নেদে কৈছিলি না কৈছিলো তাতে কি হলাই সেইকাৰণে মই এটা কথা ভাবিছো তই যি বেলেগত কইনা নাপা আমাৰ গাঁৱৰে এটা বিয়া কৰো সেইকাৰণে ওরা গাঁওখন ঘূৰি মই আজি আপি গুণবা গৈছিলো গম পাইছা কাৰ ঘৰত কেতিয়া আপি আছে তাকে চাবা গৈছিলো কি কয় মাক চকলে তই আপি গুণি থৈলি হাউতে তোৰ কাৰণে গৈছি বেটা কি কয় কিন্তু কি হ'ব আমাৰ ঘৰত দেখো আপি নাই তিনটা না চাৰিটা আছে মাত্ৰ আমাক চলে কি হয় মাত্ৰ তিনটা না চাৰিটা আৰু দুনিয়াৰ আছিল দিব মাক গেল কি গেলে বিয়া আছে বেলেগৰ পিছলৈ বিয়া কৰিলে বেছি তাকে গম নাপা আৰু এটা কথা নেউলা যি আছে নেউলা আমাৰ গাঁৱৰ গম পা না আৰু এটা আপি আছে কি দুখো ঠগাবাই দেখা পাইছা না এটা সিটোও যাব সেইটো বোলে আজি চাবা আহিব গম পাইছা মই ভাবছিলো তোক এটা বিয়া কৰি দিওঁ কিন্তু কি কৰিবি আপি এটা যাই আছে আচলতে কি জানা না মেক চলে কইনা চাবা আহিলে খেদবা লাগে জানা না যে তই কি কৰিবি তাকে কচোন হয়তো এটা ঠিকে কৈছা ভাই দে টেনশ্যন নলবি কিবা একশটা হ'ব দে মোদিও দেখো বিয়া কৰা নাই তই সেকেণ্ড মোদিও নাহি বেটা কেনাই টেনশ্যন দিছো মোৰ কেইটা যাবি ৰাতি আজি ঘটি নাই মেক চলাই কেনাই দিছো ঘণ্টা ইয়াৰ কথাটো হয় সঁচাই কৈছি খেতি জীয়াকৰ লগত মাথা মাৰিছিলো তাই দিলাক ৰাখি পিন্ধে তাৰপিছত নেউলা জীয়াকৰ কথা ভাবছিলো তাইকো বুলি আজি চাবা আহিব মেক চকলাই হৈছি যা তুই মানটো আছে এই গাইছে শুনকচোন হয় কথা শুনিয়ে ঘণ্টা এন্ধে নেউলা জীয়াকক চাবা আহিছে নেকি ৰচোন মেক চকলাই সুধো সদা দেউৰা এই গাইছে শুনাকে কি হ'ল নো কিয় মাতি আছে ইদুকে নকৰে দেখাই চিনি পোৱা নেকি আমাক তাকে তোৰ ইদুকে নকৰে নেউলা জীয়াক নাই যাওক মচি যাওক আপোনালোকে পেজক কি কৈ দেখুৱে গাইছ কোন নেউলা জীয়াক হে এতিয়া নাজনা বাজিৰ গাইছি আমি কি মৰি গৈছি নেকি আপোনালোকে কইনা চাবা আহে আমি কি বিয়া কৰাব নাগে নেকি আপোনালোকে কৰাব লাগে গাইছ আপুনি কি কৈ হে আমি বিয়া কৰাব আহা নাইতো পিছা কথা নাগে মই চব গম পাইছি না গাইছ নহয় পিছা কথা কোৱা নাই আমি দেখাই কেনে কৰি পাগলা নেকি জাগাৰ লগত এতিয়া শুনিয়ে এই ৰাজুৰাই বাবুতে চিৰা তাকে উতৰা গাইছ এটা কথা কচোন দেখা এই সৰু ছোৱালীটোক কিহৰ গাইছ বুলি মাতা হয় একো নহয় আমাৰ কাৰণে সকলোৱে গাইছ গাইছে তোমাৰ মেকানিক আছে নেকি মেকানিকৰে কি কৰে এনে কইনা চাবা হাতে গাড়ী বয়া আহিছে পাওঁ গাইছ তুমিতো আকৌ নকৱা মেকানিক আছে নে এটা ক'বাত মই নামটো মই নাই মুঠৰ নামটো কি ভাবি আছা তো না মোৰ মাই চলটো দেখো জ্ঞান নাই ইও দেখো নামতাই গাইছ কহা বাবা আৰে তুমি মেকানিক ক'ত আছে আমাৰ গাড়ীখন বয়া আছে দেখা ৰচুৰা এটা বুদ্ধি কৰিছে আৰু মাতে নামতে বাবু এখনি পইচা দিছো কিবা খাবা দা এতিয়া কহা বাবা আৰে এতিয়া কিন্তু মাতিম তোনা কি কৈছিলা এতিয়া মই ঠিকে ভাবছিলো পইচা পললে মুখ মেলি লাগ চাওঁ গাইছ তুমি কি চলি পইচা পললে মুখ মেলি দিলে এনাই নামটো নেকি তুমি এনাই নামতে মই এনাই মাতে ইচ্ছা নাযায় দেখো ঘৰতো মই নামটো দেউতাই মাতি থাকে মাই মাতি থাকে মোৰতো নামটো যেইটাই কিবা দেয় তেতিয়া হলি মাতো এতিয়া কচোন না কি মেকানিক লাগে গাইছ তাৰ মানে কি জানা আমি এফালে ফুৰিব আহিছিলো তাৰ মানে গাড়ীখন বয়া হৈ গৈছে এতিয়া মেকানিক এটা লাগছিলে এটা আছে না কোনবা মাক চলা তাৰমানে এন্ধ কইনা চাবা অহা নাই ভালে হৈছে দে নেউলা যে কিবা কৰাল দে ৰবা মই জেগা সুধি চাওঁ ৰবা গাইছে গাইছে সুধি লাভ নাই কবাৰ কিবা বকি থাকে আমাৰ গাড়ী বয়া আহিছে গাইছে কৈ থাকে আমি বোলে কোনোবা নেউলা জীয়াকক চাবা আহিছো চাইছো কথা
আমি হৈছোঁ মেকানিক বিচাৰি আমি বিয়া কৰাব অহা নাই নহয় এই ঘূৰা এটা কথা কি জানা মাথা তলত তলমা কৰি দেচোন কম দাম মাই নলি শুনা পাব কি গাইছ এই জেকাই বিয়া কৰি থাকে গম পাইছা না আমাৰ দেউতা তাৰমানে বিয়া কৰিছে না ইয়াৰে কৰাবাৰ মন সেইকাৰণে এনেকে থাকে গাইছ চিন্তা কৰিব নালাগে দিয়ক বিয়া হ'ব দিয়ক আপোনাৰ হ'ব দিয়ক এই এতিয়া আহা আমি দেউতাৰ তাকে যাম আহা দেউতাই ক'ব আহা গাইছ আমি এতিয়া হ'ব দিয়ক বেছি টেনশ্যন নল'ব হ'ব দিয়ক দেউতাই চাহিছে ক'ৰবাত দুটা মানুহ আহিছে দেউতা ক'ত আছা তই আহিব ৰবা মাতিছো না এতিয়া আহিব ৰবা আমাৰ দেউতা তাৰমানে খপৰা জমি থাকে আহা তিনামান দেৰি হৈ আছে হয় না কি হ'লে কোনে আহিছে মোৰ দিগি চাই থাকিলে ক'ত দেখাবি সেইফালে দেখাবি গাইছ আমি আহিছোঁ দিয়ক মোৰ মাই দেউতাৰ কি হ'লে বেতালৰ নিপু হা আমি দিয়ক এই বহাছো বহা দেউতা তহঁতক চিনি পাই দুটা কোনি জানা না কোনি সেইটোৱে ৰ মই দেখাই দি আছো ৰ এই দুটা হয় নাই দুটা দেখা পালি না হয়তো মা সঁচা মই গমেই পোৱা নাছিলো এতিয়াহে গম পালো তোমাক দেখোন মোবাইলতো দেখা পালো পাগলা কৰি দিবা তোনা কি বস্তু সেই মাক চলা তোনা মাল কিন্তু বেলেগ আছা দে ডেকা চলিৰ কথা শুনছি সেই ধৰণে যাছো যা জেকাৰ দৰ্জা আছে মাতি লাগে যা তান্দেও দেখা পালে পাগলা হৈ যাব যা দে মাতো দে জেকাই দেখো দেখা পাইছি সি চিনি পোৱা নাই নেকি চিনি পালেতো সিও জাপ মাৰি উঠিলে হয় এটা কাম কৰিম তাক মই নকাওঁ বেলেগকে কৈ পেলাই তাত তোৰ পইচা ল'ম জেকাই গেছি ৰ মই এইবাৰতো দৰ্জা চাইছি ভালে হৈছে ৰে এটাৰ পৰা ল'ব পাৰিম ৰ এটা কথা অলপ বেলেগকে ক'ব লাগিব তেতিয়াই দিব জেকা দৰ্জা আছা ইয়া ধুনু কি হৈছে বাছা আমাৰ তাকে কোনি আহিছে জানা না কোনি আহিছে এই মস্ত ডাঙৰ ৰজা দুটা আহিছে কি ৰজা আহিছে বাছা তান্তে যি কয় তাকে হয় কি চাই নেকি চাবি মই তেনেকুৱা এটা কথা কৈ আছো তান্তে দেউতাক দেখাব ল'লে কি কৈছে জানা না আপুনি দেখো জাঙিয়া পিন্ধা নাই সেনেকে কৈ দিছে হয় দেউতাই যে সেই পেপালে চাই পিন্ধা নাই চাকে দেউতাই পাগলা হৈ গৈছে তান্তৰ লগত চিট ভঙাই পৰি গৈছে গম পাইছা তন্তে এতিয়া নিজে চিন্তা কৰা তান্তে কিমান জানিব লাগিব কি বাছা সেই কওঁ সেইকাৰণে দেউতাই কৈছে তন্দৰতে বিয়া নাই কাৰণে তন্দকো যাবা কৈছে সেইতে জেকা যাবা তন্তে গেলিয়ে নেকি আৰু কি হ'ল সেনকে দেউতাক কথা অজাৰতে মোক কি কৈছে জানা না কি কৈছে বিয়া কৰা নেদে নেকি সেই নহয় সেনকে কনাই দিব ৰ তে কি কৈছে মোক কৈছে বোলে বাবু যোনে আমাক লগ ধৰিবা আহে তাৰ পৰা তুমি পইচা ল'বা সেনকে কৈছে এনা কিন্তু মুঠ্ঠ আহিবা নিদিবা পইচা ল'বা তাৰপিছত আহিবা দিবা আৰু পইচা নাথাকে মুঠ্ঠ নাচবি তান্তে গম পাবই বাছা জানা হয় নেকি সেনকে কৈছে সেইটো ল মই যাম দে তই মুখখন মিলি পেলাই চাই থাকিলে নাজানা কি যাওঁ ৰবা মই তাৰমানে এটা কথা ভাবি আছো তোমাৰ লগত যে মানুহ দুটা গৈছে সেই দুটা অজা নেকি হয় দে সেই দুটাই অজা কি কয় আমাক চলা তহঁতে অজা তহঁতেতো কিবা গাড়ী মেকানিক বিচাৰিছিলে অজাৰ গাড়ী নাথাকে নেকি সেইকাৰণে বিচাৰিছি দেখা নাই দেখি কি আছে বেলেগ অজা বাছা বহুত দূৰৰ পৰা আছে পাওঁ সেইকাৰণে কৈছো পইচা দিয়াৰ তাৰ যা নহলে 10,000 হৈ যাব তই বাছা থাকি যাবি গম পাইছা না সেইটো ল যাওঁ দে যা গেলিহে গম পাবি এনে বিষয়ে গম পাবি দিব যা ভালকে বিয়া কৰি দিব যা ধুনু কি চেপ্তা ক'ত যায় মায়ে একটা কাটা দিছিৰা চকলেট খাই চেপ্তা আমাৰ তাকে শুনিছে জানা না আজি কুনিছে এই মোবাইলত যি দেখা পাই বেতাল আৰু নিপু টান্দাইছি বাছা কোন বেতাল আৰু নিপুৱে তইও চিনি নাপা এই দেউতাৰে কবি দেউতাৰে মোবাইলত দেখাই দিব জাতিতে চিনি পাবি যা আমাৰ নাম মোবাইল নাই কেনেকে দেখাই দিব কি কয় চাহ পাৰা মোবাইল নাই আমাৰ দেখোন মায়েৰো আছে দেউতাৰো আছে তহঁতৰ নাই নাই সৰু মোবাইল এটাই আছে নাই মই যাম দে চকলেটটো খাওঁ দে যাগে যা মেক চকলা এতিয়া ৰচোন আৰু এটা কামেই কৰো হ'ব কেন হ'ব মই থাকিলে চব হ'ব এই দুটাতো হেৰি আপোনালোকে অজাই নে মোক তিতা কেনে কয় ৰ'ব সেই গাইছ কেনে কৰে দেখা সি পাগলা নাই কি তৃতীয় ঘণ্টা জ্বালা কালে খাইছে এতিয়াও জ্বালা কালে খাবাইছে দেখিছা না আপোনালোকে মই যেতিয়া কি কৰিলো আপোনালোকে বেয়া নাপাব মই বিদ্যা গম পোৱা নাছিলে আপোনালোকে অজা বুলি মোৰ কপালিয়ালে কি ক'বা দিছে নাম ফিটিং কৰিব আজি দেখা পেলাই আগতে দেখা পোৱা নাছিলে সেইকাৰণে কৈছো বেয়া নাপাব মই বিয়া কাৰণে বেয়া টেনশ্যনত থাকো এই টেনশ্যনটো মোক কিবাকে দূৰ কৰি দেখা পাবা বাবা বুলি মাতছি ই গছমূৰাই চিনি পোৱা নাই নেকি সেই গাইছ আপুনি কেনে কৰে আমি বাবা নহয় বাবা নহয় যদি ই জাঙা পিন্ধি নাই কেনেকে ক'লাকে সেইকাৰণে কৈছে বাবা মোৰ শুনিয়াতৰ কথা কয় মই কিনা বিয়া কৰাকে গাই শুনছি না সেইটো কেনে কৰে ৰ'ব মই কৰবি আপোনালোক চিনি পোৱা নাই ৰ'ব জেগা তালে কি পেৰিছে ৰচোন অলপ সময় ৰাজতে পিছত কবি মই আগে কৰ মোৰ জীৱনটো ভকুত ধৰিব দিছে জানে আপোনালোকে চালক নি নপৰাতে বিয়াখন কিবাকে কৰে দেখা পাবা হে গাইছ আপুনি কি কয় আমি কেনেকে বিয়া কৰি দিম আপোনালোকে পাৰে মই জানে নাকব নাগে দিয়ক দিব না ককে ককে ৰ'ব এই গাইছ কেনে কৰে পৰি যামে ভগ্নী সেনেকে কৰিব দিছে এনাদেও কোনো চিনি পোৱা নাই নেকি গছমূৰা এই দুটা দেখোন নিপু আৰু বেতালে মৰা না চিনি পোৱা নাই তই উঠছে নাযাবে না কপলত ঘূৰি ৰ'ব চেখাটোক কিবা পাগলা কুকুৰে কামুৰিছে নেকি যেনে কৰিবা ধুচি দেখো কামুৰিব হনে পালো বেয়া নাপায় আৰু মাথাৰ স্কুল এটা অলপ ঢিলে আছে তোনাকি দেখা পাইছি হয় কিন্তু তাৰ মনত নাই জানা না আগা দিনে দেখা পালে ফিট দিনে পাৰি যায় গম পাইছা ই যদি তোনা কালি মোবাইলত দেখা পাইছে আজি পাৰি গৈছে জানা না ইয়াৰ কথা বুকত খুন্দিবা নেদবা বেয়া নাপায় সেনাই দে দামৰা এন্দক তই চিনি বনাই এন্দে ইউটিউবত নাটক কৰে ভিডিঅ' কৰে গম পালি নাই এতিয়া হয় নেকি এতিয়া ধুনু কিয় অজা বুলি কৈছে কি কৈছে ধুনু অজা বুলি কৈছে ধুনু বাছা অজা বুলি কৈছে আমাৰ আগত আৰু সি বাছা পইচা ৰাখছে আমাৰ তাৰ তেতিয়া আহিবা দিছে নাই বেদে নাই কি কয় পইচাও ৰাখছি অজাৰতে কথাই আৰু কোনোবা আহিছে যা সেই ৰহি মাক চকলে মগে যাবা দিয়াই যাই ঘণ্টা যাই সেইফালে যা তাকে যাব দিব লাগে মই মৰিলো দে দে গোটা মাহ দেখি দিছে ধুলে নি মাৰি আছে তথাপিতো আহিছে দেখিছা কথাটো হেৰি নিপুৰ বেটা লোৱাই
গাইছ আমি দিয়ক তে অজা ক'ত আমি গোটাই মেহা কইনাৰ কাৰণে অজাত তাকাইছে অজা গোটাই তাৰমানে মাক চলাই আমাৰ ঘৰত ইমান বিয়া নাকৰা চলি আছে মই ভাবিছিলো মই একলাই এন্দেও আছো দেখুৱাই তহঁতৰ পৰা ধুনী পইচা লৈছি নেকি আই লৈছি ধুনী পইচা লৈছি ময়ো দিছো মিহি ময়ো দিছো দে ই এলা কি কাম কৰিছে ৰচো মেঘ চকলে আজি পিঠি বখলা বখলি কৰি হ'লো মই সেই জেগা যোৱা আমাৰ যো দেখা এন্দেৰকো পলা লাগে আমাৰ এতিয়া কি কৰে কি কৰিবা আমাৰো ৰ সেই দেখা ৰ মই গৈছো ৰ হাও ইয়াতে দিবই নাই সপ্তাহ আমাৰ ধুনু কতে দেখিছা মোৰ কতে ধুনু বহি তই এফালে গেছি ৰবা মই কতে বহি থাকবে কৈছি বহি আছো তো আছি দে ক'ত গৈছিলে তই মই ঘৰে ঘৰে পইচা আনিব গৈছিলি দুটা ঘৰে ঘৰে পইচা আনিব গৈছা কি কৰিব আনিব গৈছা কৈ আছো ৰ চব কথা কৈ আছো আৰু তই তাৰ গোটাই মেহাতৰ বাবাৰ কথা ক'বলৈ কি কৰি পইচা লৈছা তাকে কচোন কৈ আছো হেলাও কৈ আছো অলপ খালি ধৈৰ্য ধৰিব লাগে কথা কবা আহিছা তোক দি আছো হে গছাকে শুনকচোন এতিয়া কি ক'বা খুচাকে তাক শুনকচোন আগে একো নকৰিব আগে শুনক দে কিনো ৰ মই তাৰ পইচা কিয় লৈছো জানা প্ৰথমতে 10,000 জেগাত তাৰ পৰা মই খাবৰ কাৰণে লৈছো তাৰপিছত যেতিয়া মই 7 টাকা লগালো তাক ক'লো বোলে আমাৰ তাতে দুটা বাছা মোবাইলত অলপ মানুহ হৈছে সেনেকে ক'লো মই ভাবছো সি চাবা যাব সেইকাৰণে ক'লো সি বোলে ক'ব নোৱাৰে চিনি নাপায় মই তাক ক'লো কিয় চিনি নাপায় তই মোবাইলত দেখা পোৱা নাই নেকি সি আৰু কি কৈ জানা তহঁতৰ ঘৰত বোলে চাব পাৰা মোবাইল নাই সেনেকে ক'ব দিছে এটাই মোবাইল আছে বোলে তাকো টিপি থকা মোবাইল লাৰি দিয়া নহয় তাৰ কথা শুনিতো মোৰ কেম্বা লাগি গ'ল মই সেইকাৰণে কি কৰিলো জেকা হাতৰ দৰে চলি গ'লে অজা বুলি ক'বলৈ পইচা ললো আৰু ঘৰে ঘৰে যাই পেলাই তই যেনেকে মোক মোবাইলত দেখা দিছা সেনেকে ময়ো দেখা দিছো আৰু দি পেলাই কৈছে বোলে আমাৰ টাকা আছে চাব যাওঁ আজি পইচা দে সেনেকে কৈছো কৈ পেলাই পইচা লৈছো কোনোবাই দিছে আৰু কোনোবাই দিয়াও নাই যা এতিয়া এখানি পইচা লৈ 7 টাকা মোবাইল কিনি দিবি মোবাইল এটাৰ কাৰণে এইগিলা কাম কৰিছা হাকিয়া নকৰো এতিয়া দেখা পাব চিনি পাব সেইকাৰণে কৈছো আৰু তই দেখো আজিকালি বোলে ঘৰে ঘৰে মোবাইল এতিয়া 7 টাকা দিনা তান্ধৰ কি হ'ব নালাগে তান্ধৰ এটা হ'ব লাগে সেইকাৰণে কৈছো শুনছি না আপোনাৰ চলি কিন্তু অখৰমুৰা হয় কিন্তু ঠিক আছে ই বদমাইছ হ'ব পাৰে কিন্তু মনটো ভাল হয় না সঁচাকে না মই সেনাই দে তাৰমানে কি জানো না মই অলপমান বেলেগে দে হ'ব দে আমিও যাম দে আমাৰো দিনটো এনে গ'ল তোৰ নাৰো কাণ্ড ঘটি গ'ল সেই যো কবাৰ গাড়ী জকলি গাড়ীখন ঠেলি লৈ যাম যো